আপুনি যিকোনো বিষয় এটাৰ উন্নতি লাভ কৰিছে, আপুনি কাকো অন্যায় কাৰণে সৎপথত আছে, তথাপিতো দুই এজনে আপোনাক নিৰাশ কৰিব, আপোনাক চেষ্টা কৰিব কিমান পাৰি তলত পেলাবলৈ। সেই সময়ত আপোনাৰ কাম হ'ব যে আপুনি কৰা কামটো যদি সত্য হয়, যদি কাকো সঁচাই অন্যায় নকৰে, তেতিয়াহ'লে আপুনি আপোনাৰ কৰ্ম কৰি গৈ থাকিব লাগিব। আপোনাৰ এই সত্য আৰু সৎ কৰ্মই আপোনাক সদায় জয়ী কৰাব, কাৰণ ঈশ্বৰৰ যি সত্য ৰূপ সেইটো আপোনাৰ লগত আছে আৰু সেই সত্য ৰূপে আপোনাক উজ্বলাই তুলিব। চেষ্টা কৰিব কাৰো যাতে অন্যায় নকৰে। আপোনাক কোনোবাই অন্যায় কৰিছে, কৰি থাকিব দিয়ক, কাৰণ প্ৰতিটো কৰ্মলে ফল আছে। আপুনি ভাল কৰ্ম কৰিছে, তাৰ ফল আপুনি ভাল পাব। কোনোবাই বেয়া কৰ্ম কৰিছে, তাৰ ফল বেয়া পাব। কাৰো অন্যায় কৰিবলৈ চেষ্টা নকৰিব। নিজৰ নিজৰ ভাল ভাল কামবোৰ কৰি গৈ থাকক। উন্নতি 100% নিশ্চিত। ধন্যবাদ। ভালে থাকিব, কুশলে থাকিব।